Hey guys, মই হৈছো আপোনালোকৰ মৰমৰ জানমণি শৰ্মা আৰু আজি মই আপোনালোকৰ মাজলৈ এটা বিশেষ ভিডিও লৈ আহিছো আৰু এই ভিডিওটো সকলোবোৰ নাচনীৰ কাৰণে মানে জৰুৰী ভিডিও কিয়নো আমাৰ কিছুমান নাচনীয়ে মানে গগনাপাত মাথাৰ এনেকৈ খোপাত লয় ঠিকে কিন্তু গগনাপাত বজাবলৈ নাজানে তো গতিকে মই আপোনালোকক একদম স্লোলি বজাই কেনে শুনাম আপোনালোকে কেনেকৈ কি বজাব লাগে ঠিক আছে আৰু মই ইয়াতে এটি কথা কৈ দিওঁ মোৰ গগনাপাতৰ ইফালৰ পৰা পুৰা ফাট মেলি গৈছে তো গতিকে মই ইয়াতে ধুনীয়াকৈ আপোনাৰ আঠা দি লৈছো মানে ফেভিকুইক দি লৈছো তো গতিকে মাজে মাজে হয়তো গগনাপাতৰ মাত নুলিয়াব পাৰে তথাপিও মই আজি চেষ্টা কৰি আছো গগনাপাত বজাবলৈ আপোনালোকক দেখাই আছো চাওক ফাৰ্ষ্টতে এনেকৈ ল'ব মুখত আৰু এটা বস্তু মানে বুলনিটো আপোনালোকে যদি ক'বলৈ জানে তেতিয়াহ'লে গগনাপাতো বাজিব চাওক কিকেও কই কিকেও তাক 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 এনেকৈ যদি আপোনালোকে মুখেৰে কৈ লয় তেতিয়াহ'লে বাজিব মই আপোনালোকক বজাই শুনাই আছো চাওক বুজিছানে এতিয়া মই গোটেইটো মানে বজাই কেনে শুনাই আছো আপোনালোকক চাওক